সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত যীশু চাই আজি 10 দিন পূৰ্বে দান কৰিলে আমাক আৰু সেই পক্ষে মই ঈশ্বৰৰ বাক্য খন্তেক সময় দান কৰিম। আমি আজি চাম ৰোমিয়া 8:31 পদৰ পৰা কেইপদ। ইয়াত ঈশ্বৰে আমাক কি কৈছে, ঈশ্বৰে যদি আমাৰ পক্ষে থাকে হ'লে বিপক্ষ কোন হ'ব পাৰে বুলি ইয়াত বাক্যত ঈশ্বৰে আমাক জানিবলৈ দিছে। তাৰ কাৰণে আহক মই পাঠ কৰিম। তেন্তে এইবোৰ কথাই আমি কি ক'ম? যদি ঈশ্বৰৰ আমাৰ অপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হ'ব পাৰে? বৰ ডাঙৰ প্ৰশ্ন ঈশ্বৰে আমাক কৰিছে। ঈশ্বৰে যদি আমাৰ পক্ষে হয়, তো আমাৰ বিপক্ষ কোন হ'ব পাৰে? অতি গুৰুত্বপূৰ্ণ বিষয়, কিয়নো আমি কেতিয়াবা ভাবোঁ আমি অকলে হৰিয়া হৈ আছোঁ, আৰু কেতিয়াবা আমাক লাগে আমাৰ কোনো নাই। কেতিয়াবা লাগে আমি অকলে বাটে ঘাটে যোৱা সময়ত আমি নিজকে ভয় অনুভৱ কৰোঁ, জীৱ জন্তুৰে আমাক খাই দিব নেকি, বা পৃথিৱীৰ সমস্যাবিলাক, বেমাৰ ৰোগবিলাক। কিন্তু বাক্যত কি কৈছে? বাক্যত কৈছে যে মোৰ তোমালোকৰ পক্ষত থাকিলে বিপক্ষ কোন হ'ব পাৰে? অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু ঈশ্বৰে আমাক কৈছে মই তোমালোকৰ লগত আছোঁ, আৰু বিপক্ষ কোনো নাই। হয়, আজি বাক্যত কোৱাৰ দৰে ঈশ্বৰে আমাৰ পক্ষে আছে, বিপক্ষ কোনো হ'ব নোৱাৰে। আমি ঈশ্বৰক ধন্যবাদ দিব লাগে, কেলে তেওঁৱে আমাক বনাইছে, তেওঁৰ বাহিৰে আৰু কোনো নাই আমাক নষ্ট কৰিব পৰা। জীৱ জন্তুৰ বা পৃথিৱীৰ সমস্যা, বেমাৰ ৰোগ হওক, আটাইবিলাকৰ পৰা প্ৰভু আমাক ৰক্ষা কৰ্তা হয়। ঠিক সেইদৰে আজি বাক্যতো আমি চাবলৈ পাওঁ। আৰু ইয়াত লিখা আছে, যিজনাই নিজৰ পুত্ৰকো মৰণ নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেইজনাই আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিবনে? হালেলুয়া। ঈশ্বৰৰ বাক্য আশীৰ্বাদ থাকক। আৰু ইয়াত অতি গুৰুত্বপূৰ্ণ বিষয় কৈছে যে যিজনে নিজৰ সন্তানক মৰম নকৰি আমাক প্ৰেম কৰিলে। ঈশ্বৰ ইমান ডাঙৰ আমাৰ কাৰণে চিন্তিত কৰিলে, আৰু ঈশ্বৰে আমাক প্ৰেম কৰাৰ কাৰণেহে তেওঁ নিজৰ সন্তানক আমাৰ কাৰণে এই পৃথিৱীত পঠাই দিলে, যাতে আমি উদ্ধাৰ হওঁ। আমি যি পাপত আছিলোঁ, পাপৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে ঈশ্বৰে নিজৰ সন্তানক আমাৰ কাৰণে পঠাই দিলে, আৰু তেওঁৰ দ্বাৰাই আমি কি পাওঁ? অনন্ত জীৱন পাওঁ। বাক্যত যেনেধৰণে লিখা আছে, মই বাট সত্য আৰু জীৱন। ঠিক সেইদৰে ইয়াত সেই বিষয়টো ইয়াত উল্লেখ কৰা হৈছে, তেওঁ যে আমাক প্ৰেম কৰিলে। হালেলুয়া। আৰু ইয়াত কৈছে, ঈশ্বৰৰ মনোনীতবিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰে ধাৰ্মিক বুলি গণিত কৰোঁতা। হালেলুয়া। ইয়াত এটা বিষয় দিছে, ঈশ্বৰে অপবাদ দিব। হালেলুয়া। ঈশ্বৰে মনোনীতবিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰে মনোনীত কৰাবিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব? কোনে অপবাদ দিব? ঈশ্বৰে ধাৰ্মিক বুলি গণিত কৰোঁতা। ঈশ্বৰে ক'ব এইজন ধাৰ্মিক বুলি।
যেনে বাইকত কৈছে সকলোৱে ঈশ্বৰ ঈশ্বৰ প্ৰভু প্ৰভু বুলিলে সকলোৱে স্বৰ্গ ৰাজ্য যাব, এনে নহয়। যিজনে মোৰ পিতৃ ঈশ্বৰৰ আজ্ঞা পালন কৰে সেইজনেহে স্বৰ্গ ৰাজ্য যাব। ঠিক এইদৰে এই বাক্যৰ দ্বাৰাই কৈছে কোনো অপবাদ দিব নোৱাৰে ঈশ্বৰৰ বাহিৰে, কিয়নো আমি দেখি নাপাওঁ, আমাৰ মনৰ কথা কোনোবাই জানিব নাপায় ঈশ্বৰৰ বাহিৰে। সেইকাৰণে ইয়াত কৈছে যে ময়ে তেওঁক ধাৰ্মিক বুলি গণিত কৰিম, হালেলুয়া, কৰোতা বুলি। ধন আজ্ঞা দিওঁতা কোন? কোন যি জনাই মৰিল, এনে কি মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, সেই জনা খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি আছে, হালেলুয়া। ঈশ্বৰৰ বাক্যৰ প্ৰতি আশীৰ্বাদ কৰক। আৰু ইয়াতো ঈশ্বৰে সুন্দৰদৰে কৈছে কোন জনাই, হালেলুয়া, খ্ৰীষ্ট যীশুৱে। ধন আজ্ঞা দিওঁতা কোন? ধন আজ্ঞা যিজনে অপৰাধ কৰে তেওঁক দণ্ড দিওঁতা কোন? আজি যদি আমি এক্সাম্পল চাওঁ, আজি আমি পৃথিৱীত বহুত ধৰণৰ আইন কানুন আছে, যেনেবাকৈ কোড আছে। আমাৰ গাঁৱত হ'লে, যদি গাঁৱত থাকোঁ, আমাৰ গাঁওবুঢ়াই তেওঁক কি কৰিব লাগে, কোনো মানুহ এজন যদি ভুল কৰিলে তেওঁক সিজনে ভুল কৰিছে তাক এনেকৈ শাস্তি দিব লাগে বুলি গাঁওবুঢ়াই কয়। কিন্তু ইয়াত বাইকত কৈছে আমাক ধন আজ্ঞা দিওঁতা কোননো যি জৰাই মৰিল, হালেলুয়া, এনে কি মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, এই জনাই খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদন কৰি আছে, হালেলুয়া, নিবেদন কৰি আছে। কোনজনা? যিজনা আমাৰ কাৰণে কালবাৰী ক্ৰুচত তেজ পোৱালে, হালেলুয়া, সেইজনাইহে পাৰিব এই ধন আজ্ঞা দিওঁতা, হালেলুয়া, যিজনাই মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল আৰু তেওঁ পিতৃৰ ওচৰত কোলাত বহি আমাৰ কাৰণে নিবেদন কৰিছে। এতিয়াও অতি ঈশ্বৰে আমাৰ কাৰণে এতিয়াও চিন্তিত হৈ আছে, কিয়নো আমি ভুল পথেৰে গৈ আছোঁ। সেইকাৰণে প্ৰভু আমাৰ কাৰণে চিন্তিত হৈ আছে, হালেলুয়া। আৰু আমি চাওঁ ইয়াত আৰু কৈছে খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে, হালেলুয়া। ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কোনে বঞ্চিত কৰিব পাৰে বা এৰাই দিব পাৰে? ইয়াত কৈছে কোনে? কেলেশ বা সংকট, টানান বা আকাল, বৈচ্ছিন্নতা বা প্ৰাণ সংকট বা তৰোৱাল, এইবোৰে পাৰেনে? ঈশ্বৰৰ পৰা আমাক কোনে বঞ্চিত কৰিব পাৰে? কোনোৱে নোৱাৰে, কিয়নো ঈশ্বৰে প্ৰাণ, জীৱন, আত্মা, জ্ঞান দিওঁতা হয়। তেওঁৰ বাহিৰে এই পৃথিৱীত কোনো নাই, আমি বাইকত চালে পাওঁ। ঠিক এইদৰে আমি এই পৃথিৱীৰ একো বস্তুলৈ ভয় কৰিব নালাগে। পৃথিৱীৰ জীৱ জন্তুৰ হওক, পৃথিৱীৰ বেমাৰ ৰোগ তাড়না হওক, মানুহৰ শয়তানৰ অনেক কাৰ্যবিলাক আছে, আটাইবিলাকৰ যাতে জয়যুক্ত হ'ব, প্ৰভুত লাগি থাকিব লাগে। অতি সুন্দৰ বাক্য কৈছে, প্ৰভুত লাগি থকা, মই তোমাৰ লগত আছোঁ, হালেলুয়া। ঠিক এইধৰণে ইয়াৰ প্ৰভুৰ প্ৰেমৰ পৰা আমাক কোনো বঞ্চিত কৰিব নোৱাৰে, কিয়নো তেওঁ আমাক প্ৰেম কৰে, হালেলুয়া। তেওঁৰ প্ৰেমৰ পৰা আমাক কোনো বঞ্চিত কৰিব নোৱাৰে, হালেলুয়া। কেলেশো নোৱাৰে,
তাড়না প্ৰাণো নোৱাৰে বুলি কৈছে ঈশ্বৰে। হালেলুয়া। আৰু ইয়াত কৈছে এই বিষয়ে লিখাও আছে, আমি তোমাৰ নিমিত্তে ওৰে দিনটো হত হ'ব লাগিছোঁ। কাটিবলৈ নিয়া মেৰৰ দৰে আমি গতি হ'লোঁ। হালেলুয়া। ইয়াত এইদৰে লিখা আছে যে এই বিষয়ে লিখাও আছে, আমি আমাৰ নিমিত্তে ওৰে দিনটো হত হ'ব লাগিছোঁ, হত্যা হ'ব লাগিছোঁ। কাটিবলৈ নিয়া মেৰৰ দৰে আমি গতি হ'লোঁ। হালেলুয়া। অতি সুন্দৰ বাক্য। কাটিবলৈ নিয়া মেৰৰ দৰে আমাৰ গতিকো হৈছে বুলি ঈশ্বৰৰ বাক্যত আমাক উদগনি দান দিছে। আৰু ইয়াত কৈছে, তথাপি আমি প্ৰেম কৰা জনাৰ দ্বাৰাই এই সকলো কথাই আমি জনাতকৈও জনযুক্ত, কিয়নো আমি প্ৰভু খ্ৰীষ্ট যীশুৰ ঈশ্বৰৰ যি প্ৰেম তাৰ পৰা পৃথক বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্তমান বা ভৱিষ্যত, বিষয় বা পৰাক্ৰম, ওৰে বা ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱে আমাক বিচ্ছিন্ন কৰিব নোৱাৰে। মোৰ এনে দৃঢ় বিশ্বাস আছে। হালেলুয়া। মোৰ এনে বিশ্বাস আছে বুলি ইয়াত বাক্যই কৈছে আমাক। আমি আব্ৰাহামৰ দৰে বিশ্বাসী হৈ জানো? আব্ৰাহামে যেনেকৈ বিশ্বাস কৰিছিলে ঈশ্বৰৰ প্ৰতি, যেনেকৈ গীতমালাত দাউদে লিখা বাক্যতে, ঈশ্বৰে মোৰ পক্ষে মোৰ বিপক্ষ কোনো হ'ব নোৱাৰে। ঈশ্বৰে মোৰ পক্ষে তো বিপক্ষে কোনো হ'ব নোৱাৰে। আৰু ঈশ্বৰে বাক্যে কৈছে, ঈশ্বৰে মোৰ বাট, হয় নহয়? ঈশ্বৰে কৈছে, সেইকাৰণে আমি এই বাক্যৰ দ্বাৰাই আমি সুন্দৰদৰে বুজিব পাৰোঁ যে পৃথিৱীৰ একো বস্তুৱে আমাক ঈশ্বৰৰ প্ৰেমৰ পৰা বঞ্চিত কৰিব নোৱাৰে, কিয়নো তেওঁ সৃষ্টিকৰ্তা হয় আৰু তেওঁ আমাক জীৱন দিলে আৰু তেওঁ আমাক ঈশ্বৰৰ বাক্য লাগি থাকিবৰ কাৰণে লাঠি আৰু লাখুটিৰে উদগনি আমাক দান কৰে। তাৰ কাৰণে আমি প্ৰভুত লাগি থাকিব লাগে, প্ৰভুক ধন্যবাদ দিব লাগে, কিয়নো আজি পৃথিৱীৰ যেনে সমস্যাবিলাক হৈ আছে, যুদ্ধবিলাক হৈ আছে, যুদ্ধবিলাক হৈ আছে, একেটা দেশত মানুহৰ মাজত অকামিলা সৃষ্টি হৈ আছে, এইবিলাক পৃথিৱীৰ শেষৰ এটা দৃষ্টান্ত হয়। সেইকাৰণে প্ৰভুৰ আমি লাগি থাকিব লাগে, আমি প্ৰভুক ধন্যবাদ দিব লাগে, তেওঁ মহান হয়, তেওঁ যাতে আমাক জীৱন দিলে আৰু এই জীৱন কোনো কাঢ়ি নিব নোৱাৰে। আমাক যিটো জীৱন ঈশ্বৰে দিছে, সেই জীৱন কোনো কাঢ়িব নোৱাৰে। আৰু ঈশ্বৰে যেনেকৈ আমাক প্ৰেম কৰিলে, নিজৰ সন্তানক আমাৰ কাৰণে এই পৃথিৱীলৈ পঠাই দিলে, যাৰ দ্বাৰাই আমি পাপৰ পৰা উদ্ধাৰ হ'ম,
ঠিক সেইধৰণে আমি ঈশ্বৰে যেতিয়া আমাক ইমান ধূপদৰে বিশ্বাস কৰিলে, আমি ধূলি তথাপি ঈশ্বৰে আমাক প্ৰেম কৰে, তেওঁ আমাক পূৰণ কৰে। তাৰ কাৰণে আমি তেওঁক পূৰণ কৰিব লাগে, প্ৰভুক ধন্যবাদ দিব লাগে। তেওঁ আমাক সকলো বস্তুতকৈ আমাক অধিক প্ৰেম কৰে। পৃথিৱীৰ যিকোনো বস্তুৰ পৰা আমাক অধিক ঈশ্বৰে আমাক প্ৰেম কৰে, কিয়নো আমি তেওঁৰ সন্তান হয়। ঈশ্বৰে আমাক আদিতেই কিনি লোৱা, তাৰ কাৰণে আমি প্ৰভুক ধন্যবাদ দি থাকিব লাগে। আৰু এই বাইকৰ প্ৰতি আশীৰ্বাদ থাকক। আৰু এই বাইকৰ যদি কোৱাত কিবা ভুল হৈছে, যাতে আপোনালোকে মোক ক্ষমা কৰিব। আৰু মোৰ মন ইচ্ছা যাতে মই ঈশ্বৰৰ বাইকো আৰু সৌন্দৰ্যতে আপোনালোকক খুলি ভাঙিকৈ ক'ব পাৰিম, এনে আপোনালোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰি দিব। আৰু মই যাতে সুন্দৰ সুন্দৰ বাক্য আপোনালোকৰ মাজত আনিম, আৰু আপোনালোকো চাই ঈশ্বৰক ধন্যবাদ দিব। আৰু এই বাইকৰ দ্বাৰাই যাতে ঈশ্বৰে আকাইকে আশীৰ্বাদ কৰক। এই দুই আশাৰকৈ মই সামৰণি মানিলোঁ। সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত ধন্যবাদ। আমেন। হালেলুয়া।